মর্নিং এটু চেপা চাওকচোন কি লাগিছে গম পোৱা নাই কিন্তু কিবা আছে তাকে আপোনালোকৰ আগত খুলি দেখুৱাওচোন এয়া চাওকচোন কেকুৰা পুঠি মাছ ৱাৰ ৰাতিপুৱা যে মনটো ভাল লাগি গৈছে আপোনালোকে মই কেকুৰা খাই নাখায় নাই দুখ লাগিলে অকল কেকুৰা পুৰি লৈ কেকুৰাখিনি বাকলি গুচাই মই ৰেডি কৰি ললো চাটনিৰ কাৰণে ইয়াত মই দিম আদা নহৰু মান ধনিয়া আৰু লগতে জলকীয়া কেকুৰা বাকলি গুচোৱা হৈ গ'ল প্ৰথমতে পুৰি লোৱা হ'ল তাৰ পিছত এটা এটাকৈ বাকলি গুচাই এয়া মই ৰেডি কৰি ললো ইয়াত এতিয়া মই দিম আদা নহৰু মান ধনিয়া আৰু লগতে জলকীয়া চাওকচোন কেকুৰাকেইটা ইমান তেল আছে দেখিছে নাই বাৰু আপোনালোকে ঘিউ কেকুৰা খাই যে কিমান ভাল লাগিব মই কওঁতেই মোৰ জিভা পানী পৰি গৈছে এয়া মই ৰেডি কৰি ললো মান ধনিয়া আদা বেছি নাই দিয়ে যেহেতু আদা বেছি দিলে তিতা হয় নহৰু কেইফুটামান আৰু লগতে জলকীয়া দিছোঁ লগতে আদা কিডোখৰ দিম জলকীয়া গিটা দি খুনি লম নহলে পিছিবলৈ অকমান অসুবিধা হয় তাৰ পিছতহে মান ধনিয়াকণ দিয়াম এতিয়া মই মান ধনিয়াখিনি দি দিম লগতে ৰেডি কৰি থোৱা কেকুৰাকেইটাও এটা এটাকে দি দিম বেছি দিলে একেবাৰতে দি বেয়া হ'ব পিছত এইকেইটা আকৌ দিম প্ৰথমতে এইকেইটা খুনি লম এয়া মই বাকি থকা গিটাও দি দিলো আৰু এয়া নিমখ এতিয়া মই পিছি ধুনীয়াকৈ আপোনালোকৰ আগত ৰেডি কৰি দেখুৱাম আপোনালোকে এয়া মোৰ কেকুৰা চাটনি পিছা হৈ গ'ল চাওকচোন দেখি খাবলৈ বাৰু ভালেই হ'ব যেন লাগিছে যিহেতু গোটেই সামগ্ৰীখিনি দিয়া হ'ল কিন্তু মিহি নহ'লে যিহেতু মোৰ শিলপতা নাই আপোনালোকৰ যদি শিলপতা আছে কেতিয়াবা মোৰ নিচিনাকৈ যদি কেকুৰা চাটনি খাব বিচাৰে আপোনালোকে শিলপতাত পিছি এনেদৰে টেষ্ট কৰি চাব আৰু কেনেকুৱা হৈছে মোক জনাবলৈ নাপাহৰিব